নমস্কাৰ প্ৰিয় দৰ্শক, জয়ন্ত হাজৰিকা অসমৰ এটি সংগীত জগতৰ অতি চিনাকি আৰু মৰমৰ আপোন নাম। তেখেতৰ আজি পবিত্ৰ মৃত্যুবাৰ্ষিকীত আমি প্ৰস্তুত কৰি উলিয়াইছোঁ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি এখনি তেখেতৰ গীতৰ আৰু জীৱনৰ আধাৰত সংগীতালেখ্য তোমাৰ কথা যেতিয়াই ভাবোঁ। আহকচোন দৰ্শক, আপোনালোকে উপভোগ কৰক তোমাৰ কথা যেতিয়াই ভাবোঁ। তুমি যেন দূৰণিত শুনা ৰিণিকি বাঁহী নিজন ৰাতি সুতে সুতে যেন কাষলে জয়ন্ত হাজৰিকা সংগীত জগতৰ এক চিনাকি আৰু অতিকৈ আপোন এটি মন পৰহা নাম। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ দহোটি সন্তানৰ ভিতৰত জয়ন্ত হাজৰিকা আছিল নৱমটি সন্তান। 1942 চনৰ 20 ছেপ্টেম্বৰত মঙলদৈত জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল। সকলোৱে মৰমতে মাতিছিল ৰাণা বুলি। সৰুৰে পৰাই নিজৰ ঘৰখনতেই পাইছিল সংগীতৰ এক সুন্দৰ পৰিৱেশ। জয়ন্ত হাজৰিকাই ঘৰখনৰ অনুপ্ৰেৰণাতেই গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ অকণি মেলত গীত পৰিৱেশন কৰিবলৈ লৈছিল আৰু তেতিয়াৰ পৰা আৰম্ভ হৈছিল তেওঁৰ সংগীত জীৱনৰ যাত্ৰা। ৰূপালী জোনা ছায়া ঘন হৰৰে পা জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰষা হৰততে যাত্ৰা বিচৰাৰে তোমাকে বিচৰাৰে মায়াময় ৰূপালী জোনা ছায়া ঘন হৰলহে পা জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ তুমি অজানা মোৰে সুগভীৰ সুখ মাৰে তুমি জানো শান্তি
প্ৰাণৰ আঁতৰে ক্লান্তি মই বৃক্ষটোৰে মৰুভূৰ হাহাকাৰ মায়াময় ৰূপালী জোনা ছায়া হৰৰে পা জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ মায়াময় ৰূপালী জোনা ছায়া হৰৰে পা চনত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনাৰে আগলি বতাহে কপালে কলৰে পাত আৰু মায়াশ্ৰী বৰকটকীৰ ৰচনাৰে কৃষ্ণচূড়া এই গীত দুটি নিজেই সুৰ কৰি প্ৰথমখন গ্ৰামোফোন ৰেকৰ্ড কৰি উলিয়াই দি সংগীত জগতত প্ৰথম পদাৰ্পণ কৰে। এয়াই আৰম্ভণি। কৃষ্ণচূড়া 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 কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাজোৱা বুঢ়াই কপালতে যেন হাজোৱা বুঢ়াই কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাজোৱা বুঢ়াই কপালতে যেন হাজোৱা বুঢ়াই তুমিয়ে দেখোন মোৰে হয়তো আজি গাঁৱৰ বজাৰ হয়তো আজি গাঁৱৰ বজাৰ আশা বহি মোকে ধিয়াই গোসাঁই ঘৰত বন্তি জ্বলাই গোসাঁই ঘৰত বন্তি জ্বলাই কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যেন হাজোৱা বুঢ়াই কপালতে যেন হাজোৱা বুঢ়াই
নাই কপালতে যেন হাত জোৱা বোলা। তেতিয়াৰ পৰা আৰু পিছলৈ কেতিয়াও ঘূৰি চাব লগা নহৈছিল। কেৱল সংগীত জগতখনতেই জয়ন্ত হাজৰিকাই গীতক বিশেষভাৱে সজীৱ কৰি প্ৰাণ দি গাইছিল একো একোটিকৈ বহুতো গীত। জয়ন্ত হাজৰিকাৰ গীতত প্ৰেমৰ ৰোমান্টিক ধাৰা, ঋতুৰ প্ৰেম, কঠোৰ দিঠকৰ উপলব্ধি, বেদনাৰ কৰুণ সুৰ, সৌন্দৰ্য আৰু আশাৰ সুৰৰ ধ্বনি, বানগ্ৰস্ত আৰ্তজনলৈ আবেদন, দেশপ্ৰেমমূলক নিবেদন চিৰ বিদ্যমান। মোৰ ফাগুন আছেহি আহিৰ তোমাৰ কথাকে কবলৈ, আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনা, অধীৰ নহবা জনা গীতৰ গভীৰ বেদনা, শুনাব খুজিছো অঞ্জনা, তুমি শুনানা, তুমি শুনানা। মোৰ ফাগুন আছেহি আহিৰ তোমাৰ কথাকে কবলৈ, মোৰ ফাগুন আছেহি আহিৰ তোমাৰ কথাকে কবলৈ, আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনা, অধীৰ নহবা জনা গীতৰ গভীৰ বেদনা, শুনাব খুজিছো অঞ্জনা, তুমি শুনানা, তুমি শুনানা। Kista dusta kiya tunsa montha tunsa, ase kanta kista dusta kiya tunsa montha tunsa, kukala bogaba tanti ase fokolure kuthasi, মহাসুখতো কিয়নো দুখী, দুখতো সদায় দুখী, এই সকলো কায়াৰে আছে ছায়া, সকলো কায়াৰে ছায়া, কোলা কোলা বুলি সবাকে কোৱানা, তুমি কোৱানা, তুমি কোৱানা। ফাগুন আছেহি আহিৰ তোমাৰ কথাকে কবলৈ, আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনা, অধীৰ নহবা জনা গীতৰ গভীৰ বেদনা, শুনাব খুজিছো অঞ্জনা, তুমি শুনানা, তুমি শুনানা, তুমি শুনানা। কৈশোৰতে মাউথৰ গেন মুখত লৈ পিছলৈ জয়ন্ত হাজৰিকাই একেৰাহে গীটাৰ, একৰ্ডিয়ান, ডোন্ট্ৰা আদি সকলো বাদ্যতেই যাদুকৰী পৰশ দি যাব পাৰিছিল। জয়ন্ত হাজৰিকাৰ শৈশৱতে 3 বছৰলৈকে মুখৰ মাত ফুটা নাছিল আৰু পৰিয়ালৰ সকলোৱে চিন্তিত হৈছিল। কিন্তু জয়ন্ত হাজৰিকাই সময়ৰ লগে লগে সংগীত জগতত খোজ পেলাই
আৰু গাবলৈ ল'লে এটি এটিকৈ বহুতো কালজয়ী গীত। ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাৰ সেউজী ৰহন মাথুভি কানি শুকান গছৰ বৰষাৰ ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাৰ সেউজী ৰহন মাথুভি কানি শুকান গছৰ বৰষাৰ ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাৰ সেউজী ৰহন মাথুভি কানি শুকান গছৰ
অনাগত নতুন প্ৰজন্মৰ হৃদয়ত জয়ন্ত হাজৰিকাৰ সুৰ অন্তঃসলীলা ফল্গুধাৰাৰে এতিয়াও বিৰাজ। যদি কাহানি বা সুৰবোৰ শেষ হয়, এই সৃষ্টিৰ দুপৰ বেলা, সেই সুৰকাৰ কিহেৰে সজাবা, পৃথিৱীৰ সুৰৰ মেলা। যদি মই প্ৰশ্ন কৰোঁ, যদি মই প্ৰশ্ন কৰোঁ, যদি মই প্ৰশ্ন কৰোঁ, যদি কেতিয়াবা ভাষাবোৰ শেষ হয়, নাও মেলোঁতে ভাল সাগৰ, হে কবি তুমি কিহেৰে বুলিবা, কবিতাৰাণীত মৰত। যদি মই প্ৰশ্ন কৰোঁ, যদি মই প্ৰশ্ন কৰোঁ, যদি মই প্ৰশ্ন কৰোঁ, আৰু যদি দেখা ৰংবোৰ শেষ হয়, আধা গোটেই ছবিখনে, সেই শিল্পী কিদৰে আঁকিবা আধা অঁকা ছবিখনে। যদি মই প্ৰশ্ন কৰোঁ, যদি মই প্ৰশ্ন কৰোঁ, যদি মই প্ৰশ্ন কৰোঁ, যদি আশাবোৰ নিৰাশাত লীন হয়, জীৱনৰ প্ৰথম পুৱাতে, আৰু ধুমুহাৰ বৃষ্টি শেষ হয়, ফুল পাহি আধা শুনোতে, হে বন্ধু পাৰিবা জানো, বাধা দিব সৃষ্টি নাছিলে। যদি মই প্ৰশ্ন কৰোঁ, যদি মই প্ৰশ্ন কৰোঁ, যদি মই প্ৰশ্ন কৰোঁ। মণিৰাম দেৱান ছবিত সহকাৰী সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰি প্ৰথম নেপথ্যৰ গায়ক হিচাপে গীত গায় আৰু পাছলৈ তেওঁ প্ৰতিধ্বনি, লতিঘটি, চিকমিক বিজুলী আদি ছবিত সহকাৰী সংগীত পৰিচালক হিচাপে কাম কৰে। ইয়াৰ পিছতেই স্বাধীনভাৱে বনৰীয়া ফুল, বৃষ্টি, ধৰ্মকায়, নিয়তি আৰু নতুন আশা ছবিত সংগীত পৰিচালনা কৰে। আগে এনে ছবি দেখা নাই, শুনা নাই, আগে তোমাৰ মৰমে মোৰ দেহ তুলিলে ঢৌ, বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা, কেনেকৈ কি যে হৈ গ'ল কলি দি
ফুলে গৈ বতাহক লাহেকৈ কি কৰিলা বতাহেও সুধিছে ফুলকে কি কৰিলা গোপন ফাগুনে যেন লুকাই আহিছে কৰি গোপনতা তোমাৰ মৰমে জিৰি এধানি জুৰিটি যে নীলাকৈ পানীৰে ভৰি গ'ল পলকতে মৰম নদীতে যেন হৃদয় লুকাই গ'ল কি যে আকুলতা কি যে মিঠা মিঠা কি যে ভাল লগা কি যে আকুলতা 1977 চনৰ 8 জুনত গোলাঘাটত বানপানীত দুৰ্দশাগ্ৰস্ত লোকসকলৰ বাবে জনগণৰ শিল্পী জয়ন্ত হাজৰিকাই সৃষ্টি কৰিলে এটি সুৰ বাহিনী আৰু তেওঁ গাইছিল তই কলৈ নুধাপলি মেলিছ হিৰ শবদ কালো ৰূপ ধৰিলো কাকনো বাৰে বাৰে খেলিছ হিৰ শবদ কালো ৰূপ ধৰিলো কাকনো বাৰে বাৰে খেলিছ জয়ন্ত হাজৰিকাই যেন জানিছিল মৃত্যুৱে তেওঁক হাত বাউল দি মাতিছে সুৰৰ জগতখন এৰি গুচি যাবৰ বাবেই আগতেই যেন আসন্ন বিদায়ৰ সংকেত পাইছিল আৰু বিষণ্ণ অনুভূতিৰে গাইছিল মই জীৱাতেৰে ওলালো আজি নাহুলতি মই জীৱাতেৰে ওলালো আজি জয়ন্ত হাজৰিকা গীতিকাৰ নাছিল যদিও তেওঁ সুৰ বিন্যাসত গীতিকাৰৰ গীতে প্ৰাণ পাই উঠিছিল জয়ন্ত হাজৰিকাৰ কণ্ঠত আছিল উদাত্ত কণ্ঠ আৰু দৰদী সুৰ ঘূৰ্ণি বতাহে বিচাৰি নেপালে মোৰ সঁচা পৰিচয় ঘূৰ্ণি বতাহে বিচাৰি নেপালে মোৰ সঁচা পৰিচয় জয়ন্ত হাজৰিকাৰ সৰহখিনি গীতৰেই কথা ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ গায়ক গীতিকাৰৰ বিখ্যাত জনপ্ৰিয় জ্যোতি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ আৰু জয়ন্ত হাজৰিকাৰ গীতে লক্ষ লক্ষ শ্ৰোতাৰ হৃদয়ত সাঁচ বহুৱাই আহিছে জ্যেষ্ঠ ভাতৃ ডক্টৰ ভূপেন হাজৰিকা হীৰেণ ভট্টাচাৰ্য হোমেন হাজৰিকা তফজ্জুল আলী হেমন্ত দত্ত পুৰুষোত্তম দাস ৰত্ন ওজা জিতু শৰ্মা আদি কেইবাজনো গীতিকাৰৰ গীতক অমৰ কৰি থৈ গৈছে জ্যেষ্ঠ ভাতৃ ডক্টৰ ভূপেন হাজৰিকাৰ লগত জয়ন্ত হাজৰিকাই বিভিন্ন ঠাইত বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিছিল সুদূৰ বাৰ্লিনতো গীত পৰিৱেশন কৰি বাৰ্লিনবাসীৰো মনত চিৰ পৰিচিত হ'ল দুটি কণ্ঠ মোহাচন্ন হৈ গীত পৰিৱেশনৰে হৈ পৰিছিল এটি সুধা কণ্ঠ ককাইটি কি ককাইটি
কি হলো চুচুক চাবাকৈ দীপালি জনীয়ে কিয় মোৰ পিনে লাগি চাই ভাইটি তই বুজি আহে নাই ভাইটি তাই বুধ হয় তোকে ভাল পায় কৰবীজনীয়ে কিয় মৰমী চাৱনীয়ে খিৰিকী মুখত থিয় হয় ভাইটি এয়া প্ৰথম প্ৰেমৰে পৰিচয় ভাইটি এয়া মৰম ভূতলাৰ সময় পিছে দীপালি কৰবীকে দীপক বৰুৱাৰ সতে মিলা দেখি কিবা ভাৱ হয় তেনে ভীষণ কথা ভুল ভাই তেনে মুঠ উপদেশ দিবলৈ নাই তহঁতৰ বয়স ৰঙীন সৰহ বুজিও নুবুজ একো যেনিয়ে চকু যায় তেনিয়ে থমকি ৰয় নেচাবৰ মন নাই কাকো আৰু লিপিকা দেৱীয়ে কিয় নীলা নীলা চিঠিৰে বহু বহু মিঠা কথা কয় ভাইটি তোৰ সমান আৰু কৰা নাই শুনিছো বহুতলে চিঠি লিখে তাই আৰু সৌজনী ৰঞ্জনা হংস খোজেৰে দেখো মোৰ পিনে আহে আগুৱাই ভাইটি তই সাৱধান হোৱা কিয় নাই বহুতে কয় বহুতকে ভাল পাই তাই সাৱধান কৰি দিছে কিন্তু মেচিক মাছতকৈ হাঁহি হাঁহি চম্পাই মিঠাকৈ কিয় গীত গায় ভাইটি তয়ো বুজি পোৱা নাই বুজিছো গাইছে তোকে শুনাই ভাইটি তয়ো ভিতৰে ভাষা বুজা নাই বুজিছো গীতৰ বাহিৰে শুনাই জয়ন্ত হাজৰিকাই দুখন অসমীয়া ছবি লটি ঘটি আৰু চিকমিক বিজুলীত গীত গোৱাৰ উপৰিও অভিনয়ো কৰিছিল প্ৰতিজন মানুহৰেই হৃদয় আৰু মন চুই যাব পাৰিছিল এই গীতসমূহে সেয়েহে আজিও প্ৰতিজন মানুহৰ মুখে মুখে অমৰত্ব লাভ কৰে এই চিৰসেউজীয়া গীতবোৰে 1969 চনৰ 4 আগষ্ট তাৰিখে কলিকতাৰ টালিগঞ্জৰ মনীষা সেনগুপ্তাৰ সৈতে জয়ন্ত হাজৰিকা বিবাহ পাশত আবদ্ধ হয় এই লগনত কলো প্ৰতিশ্ৰুতি দিলো আল ফুলে ললো হাততে হাত ধলো মই তোমাৰে মই তোমাৰে আকাশ বতাহ সাক্ষী পাহাৰী নিজৰা সাক্ষী আকাশ বতাহ সাক্ষী পাহাৰী নিজৰা সাক্ষী জনমে মৰণে তোমাৰে জনমে মৰণে তোমাৰে এই লগনত কলো প্ৰতিশ্ৰুতি দিলো ইমান মধুৰী মৰম দিলো ইমান নিবিৰে মৰম দিলো ইমান মধুৰী মৰম দিলো ইমান নিবিৰে
মই তোমাৰে তোমাৰে মই তোমাৰে তোমাৰে পূৰ্ণতা যে নাম জীৱন পূৰ্ণ কৰিমে প্ৰতিটো প্ৰাণ জীবন জুৰি ৰম জোনাকে হৈ মৰণতো নাম ছায়াকে হৈ জীবন জুৰি ৰম জোনাকে হৈ মৰণতো নাম ছায়াকে হৈ মই তোমাৰে তোমাৰে মই তোমাৰে তোমাৰে আমাৰ নিয়তি আমিয়ে হম জীৱনৰে হাঁহি ফুলতে দম আমাৰ নিয়তি আমিয়ে হম জীৱনৰে হাঁহি ফুলতে দম মই তোমাৰে তোমাৰে মই তোমাৰে তোমাৰে মই তোমাৰে তোমাৰে মই তোমাৰে তোমাৰে 1977 চনৰ 15 অক্টোবৰ এটি অভিশপ্ত দিন। বৈচিত্ৰ্যময় দৰদী কণ্ঠৰ অধিকাৰী জনগণৰ শিল্পী জয়ন্ত হাজৰিকাই গীতেৰে সুৰেৰে নতুন সমাজ গঢ়াৰ পৰিকল্পনা কৰিছিল। নতুন আশা ছবিৰ সংগীত পৰিচালনাৰ বাবে কলিকতালৈ গৈছিল। তেওঁৰ ঘূৰি নাহিল, আহিল মাথো তেওঁৰ নশ্বৰ দেহা। থাকি গ'ল মাথো চিৰমধুৰ গীতবোৰ আৰু পৰাণ ফুলোৱা সুৰবোৰ। মাত্ৰ ৩৫ বছৰীয়া এটি চমু জীৱন। সেই অভিশপ্ত গীতটো জয়ন্ত হাজৰিকাৰ জীৱনৰ সঁচা গীত হৈ পৰিল। থাকি গ'ল মাথো অনন্য দৰদী কণ্ঠ আৰু পৰাণ বলিয়া কৰা সুৰ। একমাত্ৰ পুত্ৰ ময়ূখ হাজৰিকাৰ বয়স আছিল মাত্ৰ তেতিয়া ৬ বছৰ। জয়ন্ত হাজৰিকা দেশৰ ধূলি সাৰুৱা মাটি আকাশে বতাহে পাহাৰে ভৈয়ামে মিলি আছে যেন সেউজী 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 হৈ। শেৱালি ফুল বুটলি ভালপোৱা জয়ন্ত হাজৰিকাক আমি শৰতৰ ষষ্ঠীৰ দিনাই অকালতে হেৰুৱালো যদিও জয়ন্তৰ সুৰশৈলী সুৰবিন্যাস আজিও আমাৰ মাজত প্ৰতিভাৰ দুৰ্দান্ত জোৱাৰ হৈ ৰ'ল। অগণন শ্ৰোতাৰ হিয়াত চিৰন্তন উত্তাপেৰে সুৰৰ ৰুমেৰে সাজৰ তৰা হৈ জয়ন্ত হাজৰিকা যেন আজিও জীয়াই আছে। নীল সাগৰে সাগৰে পথাৰে পথাৰে আকাশে বতাহে ৰঙা গোলাপৰ সুৰভি হৈ। যেতিয়া ভাবো দুচকু পানী